যোৱাকালি ইভানৰ ড্ৰাই ফ্ৰুটছ পাউডাৰ শেষ হৈছে, ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। এয়া মই লৈছোঁ কাজু, আলমণ্ড আৰু ৱালনাট আৰু লগতে এয়া মাখানা। আৰু এইখিনি মই অকণমান ৰোষ্ট কৰি লৈছোঁ। আপোনালোকেও এনেকৈ ৰোষ্ট কৰি ল'ব পাৰে। আপোনালোকেতো ভিডিঅ'টো চাই আছে, চাই থাকিব। আৰু এয়া মই ৰোষ্ট কৰি মিক্সিত এনেকৈ ৱালনাট, খেজুৰ, কাজু আৰু আলমণ্ড, মাখানা গোটেইখিনি মই এনেকৈ মিক্সিত মাৰি লৈছোঁ। তাৰপিছত এনেকৈ কি ধুনীয়া গুড়ি হৈ যাব চাবচোন। আৰু আপোনালোকে এনেকুৱা গুড়ি হোৱাৰ পিছত অকণমান এনেকুৱা বাচন এখনত অকণমান মেলি দিব, মানে যিহেতু গৰম হৈ থাকে সেইকাৰণে লগালগ আপোনালোকে কণ্টেইনাৰত ভৰাই নথ'ব। আৰু লগতে মই এয়া ওটছ গুড়ি কৰিছোঁ, যিহেতু ওটছ শেষ হৈছিলে। আৰু এয়া ওটছখিনি গুড়ি কৰি মই এটা কণ্টেইনাৰত মিক্স কৰি থৈছিলোঁ। আৰু আধাখিনি ড্ৰাই ফ্ৰুটছ পাউডাৰ মই এনেকৈ সৰু কণ্টেইনাৰ এটাত ভৰাই থৈছিলোঁ। আৰু এইখিনি মই বেছি দিনৰ কাৰণে নকৰোঁ, এসপ্তাহৰ কাৰণে এনেকৈ থৈ দিওঁ, যিহেতু বেয়া হৈ যাব পাৰে বাচ্ছাক খোৱা কথা সেইকাৰণে। তাৰপিছত মই এয়া চাহ খাই কিটচেনলৈ আহিলোঁ। আজি মই আনিছিলোঁ সৰু মাছ, যিহেতু দেউতা আহিব আৰু সেইকাৰণে সৰু মাছ লৈ আহিছিলোঁ। আৰু সৰু মাছ দেউতাই খাই খুব বেছি ভাল পায়। আৰু এয়া মই দেউতাৰ কাৰণে চাহ বনালোঁ। দেউতাক চাহ দি এয়া মই এতিয়া শাক বনাবলৈ আহিলোঁ, মানে শাককেইডাল ধুই মেলি এতিয়া মই বনাম শাকেৰে মাছ। আৰু অকণমান চিকেন আনিছিলোঁ, চিকেনখিনিও বনাই লওঁ। আৰু চিকেন যিহেতু দেউতাই অকলে খাব তো অকণমানে আনিছিলোঁ। আৰু এয়া ইভানৰ কাৰণে অকণমান শাক ৰাখিছিলোঁ এক্সট্ৰাকৈ। আৰু এয়া চাওকচোন, দেউতাই এনেকৈ খেলি আছে, অকণমান মোক যোগাৰো কৰি দি আছে। আৰু এয়া মোৰ ভাত আঞ্জা ৰেডি হৈ গ'ল। এতিয়া দেউতাক দি মেলি মই আজৰি হৈ ল'লোঁ। আৰু এয়া দেউতাই যাবলৈ ওলোৱাত তাৰ মানে মন চন সেমেকি গ'ল, মানে খুব বেয়া লাগিলে। আৰু মই এয়া দেউতাক অকণমান আগবঢ়াই দিব আহিলোঁ। চাওকচোন, দেউতাক এনেকৈ অকণমান আগবঢ়াই দিব অহাত তাৰ মানে মন চন বেয়া লাগি গ'ল, কান্দিলে। আৰু এয়া আমি ঘৰলৈ আহিছিলোঁ।